গল্পকাৰ গীতালি বৰুৱাৰ উত্তৰাধিকাৰী পাঠ কুলেন্দ্ৰ ৰায়চৌধুৰী। প্ৰখ্যাত সাহিত্যিক শ্ৰীযুত জগন্নাথ জীৱন চন্দ্ৰ মোহন চাবুকধৰা গ্ৰন্থ উন্মোচনৰ বাবে উবৰি খাই পৰিছে চহৰখন। সংস্থা সংগঠন সমিতিবোৰো লগ লাগি এক হৈ পৰিছে। পৰিয়ালবৰ্গৰ আনন্দৰ সীমা নাই। খবৰে কথা তেখেতৰ বাবেই অসমৰ লোকে এই বাক্যে চিনি পায় পৰিয়ালৰ সদস্যসকলক। সাহিত্যিক চাবুকধৰাৰ বৰ মৰম নাতিক গৌৰৱলৈ প্ৰায়ভাগ গ্ৰন্থ নাতিয়কৰ নামত উৎসৰ্গা কৰিছে। বিশেষ দিনটোত উন্মোচন হ'বলগীয়া কিতাপখনৰ আগ কথাত নাতিয়েক গৌৰৱৰ বাবে পৃষ্ঠাজোৰা মনৰ কথা লিখিছে তেওঁ। যথাসময়ত অনুষ্ঠান আৰম্ভ হ'ল। কিতাপ উন্মোচনৰ পিছত ভাষণ পৰ্ব চলিল। ধৰোতাই প্ৰশংসাৰ ওপৰত প্ৰশংসাৰ বাক্যৰ ফুলজাৰি ছটিয়াই গৈ থাকিল। তাৰপিছত ঘোষণা কৰিলে, এইবাৰ আমাৰ মৰমৰ গৌৰৱক মঞ্চলৈ মাতিছোঁ। আধুনিক সাজপাৰ পৰিহিত কলেজীয়া তচবজীয়া গৌৰৱ মঞ্চত উঠিল। ধৰোতাই পুনৰ ঘোষণা কৰিলে, আমাৰ নমস্য সাহিত্যিকগৰাকীয়ে মনৰ যিখিনি কথা গৌৰৱৰ বাবে লিখিছে সেইখিনি আমাক পঢ়ি শুনাবলৈ গৌৰৱক অনুৰোধ কৰিছোঁ। খন্তেক সময়ৰ বাবে পৰিৱেশ নীৰৱ হৈ পৰিল আৰু তাৰ পিছত মাতৰ গুণগুণনি উঠিল। সেই সময়তে গৌৰৱৰ মাতৃ মঞ্চলৈ উঠি গৈ ঘোষণা কৰিলে, বেয়া নাপাব ৰাইজ, আমাৰ গৌৰৱে অসমীয়া পঢ়িব নাজানে।